Hello everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলোৰে ভালে, মোৰো বৰ্তমান ভালে। আজি মায়ে বনাব লৈছে নাৰিকলৰ লাড়ু। বিহু বতৰ যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ নে কি কয়। আজি লাড়ুখিনি পেকেটৰ নাৰিকলেদি বনাম, মানে পেকেটত যে নাৰিকলৰ গুড়া আহে যে সেইটো কিছুমান ব্ৰেণ্ডিঙো থাকে আৰু কিন্তু মই অনাটো ট্ৰান্সপাৰেণ্ট পেকেটে আছিল বাৰু দেই। ফাৰ্ষ্টে দুকাপ নাৰিকলৰ গুড়া ল'ম, তাৰপিছত নিজৰ জোখ অনুসৰি চেনি ল'ম। মই ইয়াত একাপ লৈছোঁ আৰু অলপ অলপকৈ গাখীৰ দি গোটেইখিনি সানি ল'ম ভালকৈ। সনা হোৱাৰ পিছত 30 to 40 মিনিটছ ৰেষ্ট কৰিব দিম। তাৰপিছত কেৰাহীখন গৰম কৰি গোটেইখিনি ভালকৈ ভাজি ল'ম আৰু তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে এনেকুৱা মানে বল মানে অলপ আঠা হৈ মানে নাৰিকলৰ লাড়ুখিনি অলপ আঠা হৈ নাযায়, তেনেকুৱালৈকে ভাজিম যাতে মুঠা মাৰিলে লাডু হিচাপে ৰৈ যায়। ইয়াত দেখিছে এনেকুৱা গোটা পাতি মানে আঠা নিচিনা হ'লেই মই গোটেইখিনি ভালদৰে কাঢ়ি ল'ম। এতিয়া কাঢ়া হোৱাৰ পিছত গৰম হৈ থাকোঁতে আপুনি লাড়ুখিনি পুনৰ ষ্টাৰ্ট কৰিব। এনেও পেকেটৰ মানে গুড়া হয় যিহেতু নাৰিকলৰ সেইখিনি, গতিকে আঠাটো বেছি দেৰিলৈকে নাথাকিব। ঠাণ্ডা হৈ গ'লেতো একেবাৰে আঠাটো নাইকিয়াই হৈ যাব, গতিকে যিমান পাৰে গৰম হৈ থাকোঁতে আপোনালোকে বনাবলৈ চাব। ময়ো এটা বনাবলৈ ট্ৰাই কৰিলোঁ, পিছে ভালেই হৈছে, বেয়া হোৱা নাই দেই। পিছে মই চুজি লগত হ'লে বেছি ভাল পাওঁ, মই চুজি দিবলৈ কৈছিলোঁ কিন্তু ইমান চুজিখিনি দি থাকোঁতে নাৰিকলৰ সেইখিনি ঠাণ্ডা হৈ গ'লে আঠাটোৱে নাইকিয়া হৈ যাব, গতিকে এবাৰ এনেকৈয়ে বনালোঁ। বাকী ওলালে দেই 30 নে 40টা মানে লাড়ু ওলালে। আপোনালোকেও বনাই চাব পাৰে, ভালেই হয়। খালি চেনিটো অলপমান জোখতকৈ মানে যিমানটো মানে আপোনালোকে খাব বিচাৰে তাতকৈ অলপমান কমেই দিব, যিহেতু গুড়িখিনি মানে অলৰেডি বহুত মিঠা নিচিনাই হৈ থাকে পেকেটৰখিনি, গতিকে অলপমান চেনিটো অলপমান কমকৈ দিব আপোনালোকে মানে যিমানটো খায়। বাকী দেৰিকৈ হ'লেও সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা থাকিল, অৰ্থাৎ ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল। বিহু খাব আহিব আকৌ দেই। বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে। আজিলৈ বাই বাই।